শুকুলা গোলাপেৰে প্ৰেম নিবেদন কৰি তুমি জানো গ্ৰহণ কৰিবা নে মনে মনে ক'বা? ইতিহাস বিকৃত কৰি যি মানৱে প্ৰেম নিবেদন কৰিছে সি জানো সুন্দৰী ছোৱালীৰ পচন্দ বুটে? সি জানো জানে ৰঙা গোলাপৰ অবিহনে প্ৰেম নিবেদন কৰাটো এক প্ৰকাৰৰ অপৰাধ সময় নাই? এই ক্ষেত্ৰত মই ক'ম, তোমাক মই আন 10জনৰ দৰে ভাল নাপাওঁ। তুমি আনতকৈ বহু বেলেগ। গতিকে মোৰ প্ৰেম নিবেদনৰ ধৰণটো ভিন্ন নহ'ব কিয়? আৰু তুমি এইটোকো জানা যে বৰ্তমান ৰঙা গোলাপৰ নিবেদিত প্ৰেম বেছিভাগ অপবিত্ৰ, কলংকিত আৰু প্ৰতাৰণাময়। মোৰ নিষ্কলংক প্ৰেম পবিত্ৰ ভালপোৱা জনাবলৈ ৰঙা গোলাপৰ শৰণাপন্ন হ'ব নিবিচাৰোঁ। মই শুকুলা গোলাপেৰেই তোমাক প্ৰেম নিবেদন কৰিম। মই আশান্বিত যে তুমি আশাহত নকৰিবা।